নমস্কাৰ, মই মুনু গগৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 15 আগষ্ট সকলোলৈকে শুভেচ্ছা থাকিল। আজি আমাৰ ভাৰতখন স্বাধীন হোৱা 80 বছৰ সম্পূৰ্ণ হ'ল। তাৰে বিষয়ে দুআষাৰমান কথা ক'ম বুলি ভাবিছোঁ। স্বাধীনতা হোৱাত আমাৰ ভাৰতখন হোৱাটো হ'ল, কিন্তু কিছুমান ক্ষেত্ৰত হ'ল জানো আপোনালোকে অকণমান মন কৰিছেনে? এতিয়া মতা আৰু মাইকীৰ মাজত পাৰ্থক্য হৈছে, পাৰ্থক্য টাইপৰে হৈ পৰিছে। কাৰণ মতা মানুহ ৰাতি 12টা-1টা বজালৈকে বাহিৰত থাকিলেও একো আপত্তি নাই, কাৰণ মাইকী মানুহ সন্ধিয়া হোৱা মাত্ৰ ঘৰৰ ভিতৰত সোমাব লাগে। যেনে আইন কিন্তু চৰকাৰে বহুত আনিলে, ননা নহয়, আৰু তেনেমতে কামো হৈছে, নোহোৱা নহয়। কিছুমান কাম এতিয়াও মানে হ'বলৈ বাকী আছে। মানে ছোৱালী আৰু বোৱাৰী আজিকালি ঘৰৰ ভিতৰতে সুৰক্ষা নাই। কাৰোবাৰ ছোৱালী এজনী কাৰোবাৰ ঘৰলৈ বোৱাৰী কৰি আনি পেলাই তাইক জানো কাহানি বা মনৰ কথা সুধিছে, তই কি ভাল পাৱ, তই কি কৰিম? নাই, সেইটো নহয়। কিন্তু তাইক ৰাতিপুৱাৰ পৰা শুই উঠি কেনেকৈ মানে আগৰ দিনত মানে দেখা দেখিকৈ বা মানুহে দেখি পোৱাকৈ জ্বলাই মাৰিছিলে বা মানে কাটি কৰি মানে নদীত উটুৱাই দিছিলে, তেনেকুৱা টাইপ আছিলে। আজিকালি নহয়, জিন্দা মানে মানুহজনীক মাৰিবলৈ চেষ্টা কৰে। নিজৰ মতে শুই উঠিবলৈ নাপায়, অলপ দেৰিলৈকে বিচনাৰ পৰা অকণমান মানে 5 মিনিট বা 1 মিনিট দেৰি হ'ব বিচনাখনৰ পৰা উঠা। বাহিৰৰ পৰা সেয়া টানা মানে ঠাট্টা এটা মস্কা এটা আহিলেই বেলি দুপৰ হ'ল, 10টা-11টা বাজিলে, এতিয়ালৈকে মহাৰাণী ভিতৰতে শুয়ে আছে। গিয়েকেও ক'ব, লোকৰ মাইকী উঠি পেলাই চাহ-তাহ দি ভাত পানী খাই কামলৈও গ'ল। এতিয়া ছাপ'জ মই কৈছোঁ, আজিকালি পৰা মাইকী মানুহো বাহিৰত কাম কৰিবলৈ যায়। মতা মানুহ বাহিৰত কাম কৰিবলৈ যোৱাটো যায়েই বাৰু, ঘৰ সংসাৰ চলাবলৈ। আজিকালি মাইকী মানুহো যায়, গৈ চন্দ্ৰও পাইছেগৈ, নোপোৱা নহয়। তথাপিও মাইকী আৰু মতা মানুহৰ মাজত পাৰ্থক্য বহুত। মতা মানুহটোৱে বিচনাৰ পৰা শুই উঠি চকু মোহাৰি পেলানি উঠি আহিও জেগাত বহি থাকিলে, ঘৰত কাম এটা নকৰিলেও মানে মুখৰ আগত ভাতৰ কাঁহীখন পাই পেলানি ভাতকেইটা খাই বাহিৰত কামলৈ যায়। নগ'লেও নহয় বাৰু, যাবই লাগিব। কাৰণ মাইকী মানুহজনী তেনেকুৱা নহয়। ৰাতিপুৱা বিচনাৰ পৰা শুই উঠি বিচনাত উঠালৈকে মাইকী মানুহজনীয়ে নিজৰ মতে কৰিবলৈ নাপায়, চব লোকৰ মতে বা লোকৰ কাৰণেই। ৰাতিপুৱা শুই উঠিলে, গা পা ধুলে, চাহ ভাত বনালে, সকলো কাৰণে। আকৌ কেতিয়াবা নিজে খাবলৈ পায় নাপায় সেইটো কোনো মানে গেৰাণ্টি নাই। কিছুমান মানে বাহিৰত কাম কৰিবলৈ যোৱাৰ বিষয়লৈ কৈছোঁ। সিহঁতে শহুৰ শাহুৰ আলপৈচান ভাত পানী বনাই কৰি খুৱাই বুৱাই ল'ৰা ছোৱালীক স্কুললৈ পঠিয়ায়, তথাপিও নিজৰ কামৰ জেগালৈ যাওঁ। কাহানি বা মতা মানুহজনে কিছুমান মতা মানুহে সেইটো মানুহজনীক সহায় কৰি দিয়ে দেই, নিদিয়া নহয়। কিছুমান মানে আছে, আজিকালি বাৰু প্ৰায় মতা মানুহে মাইকী মানুহজনীক সহায় কৰিবলৈ ধৰিছে, নহয় তাৰ মাজত কিছুমান আছে। কিছুমান শুই উঠি চকু মোহাৰিয়ে মানে বহিলে জেগাত বহি যে মানুহজনীয়ে কাম এটা কৰিছে, হাত বাই দিওঁ, হাত বাই দিলে মানে যে সোনকালে ভাতটো খাব পাৰিম, তেওঁ কামলৈ যাব পাৰিব। আৰু অকণমান যদি ভাত দিয়া দেৰি হ'ব বা চাহটোপা দিয়া দেৰি হ'ব, সেইফালৰ পৰা শুনিলেই নহয় মাইকী মানুহজনীয়ে কথা এটা। কিছুমান এনেকুৱা আছে, কিছুমান মানুহে হাতো উঠায়, গম পাইছেনে? নিজৰ সন্মানৰ খাতিৰত মানে আপোনাৰ পুলিচ কেছ বা কিছুমান পুলিচ কেছ দিলেও মানে এইবোৰ ঘৰৰ সমস্যা বুলি কৈ পেলাই মানে সেইটো কোনো এৰি দিয়ে। আৰু কথাটো ভাবি চাওকচোন, সেইখিনি কথাতে মোৰ মতে স্বাধীনতা হোৱা আমাৰ দেশখন 80 বছৰ হৈ গ'ল আজি লগাই। আজি দিনটো পূৰণ হৈছে 80 বছৰ। মাইকী মানুহ কাহানি বা আজাদী পালে জানো? মাইকী মানুহ যদিও জীয়াই আছে, সদায় তিলকৈ মনৰ ভিতৰতে মৰি আছে। কিছুমান বুজি পোৱা মতা মানুহটো বুজি পায়েই, কিছুমান নোপোৱা মানুহ আছে। নোপোৱা মানুহক যদি আপুনি বুজাবলৈ যায় বা নিজৰ জীৱনটোৰ কথা ভাবি পেলাই ক'বলৈ যায়, মানে এনেকুৱা মানে এইটো কৰিলে এইটো ভাল ফল পাব, মতাটোৱে ক'ব বা মতা ঘৰৰ মানুহে ক'ব, আহিলে বুজাবলৈ, নিজে একোডাল গম নাপায় ধুনীয়া কথা, মোক বুজাবলৈ আহিছ। পিন্ধিবলৈ পাইছ, খাবলৈ পাইছ, আৰুনো কি লাগে? মানুহক পিন্ধিবলৈ পালে আৰু খাবলৈ পালে সন্তুষ্ট নহয়, মানুহৰ মাত কথা আৰু হাঁহিটো সন্তুষ্ট হয়। পিন্ধিবলৈ খাবলৈ নিদিলেও নিজে কমনি কৰি আজিকালি মাইকী মানুহে খাব পৰা যুগ আহিলে, নহয়। আৰু কৰি পেলানি খায়ো আছে, নোখোৱাও নহয়। আৰু যেনেকৈ কৰি খাব পাৰে লাগিলে সেই ঘৰখনো চলাই দিব মাইকী মানুহজনী। কিন্তু মাইকী মানুহজনীক হাঁহি আৰু নিজৰ মতে স্বাধীন কাহানিও হ'বলৈ আজিলৈকে কোনো সমাজে নিদিলে। এতিয়া ছাপ'জ কাৰোবাৰ ডিভ'ৰ্চ হ'ল, ডিভ'ৰ্চ হোৱাৰ পাছত কোনোবা মতা মানুহক সমাজে কোৱা শুনিছেনে? মতা মানুহটো বেয়া আছিলে, মতা মানুহ এনেকুৱা তেনেকুৱা বুলি। যিমান হাজাৰ মানে আপোনাৰ কাৰোবাক মানে জীৱন ধ্বংস কৰিলে বা কি কৰিলে, তথাপিও মানে মতা মানুহটো বেয়া বুলি নোলায়েই। লগৰবোৰে, ঘৰৰ মানুহবোৰে, মাক দেউতাকে সেইজনী বেয়াই আছিলে, সেইজনী চৰিত্ৰই বেয়া আছিলে, কেইটা মতাৰ লগত লেটিপেটি আছিলে ঠিকান নাই, ভালেই হ'ল তাই গুচি গ'লগৈ, তাইক এৰি দিলি ভালেই হ'ল। এতিয়া
বেলেগ এজনী ছোৱালী চাই পেলানি ভাল ছোৱালী এজনী চাই তোক বিয়া কৰাই দিম, ভালদৰে সুখত খাবি। আকৌ আনফালে ছোৱালীজনী ফেলে বোৱাৰীজনী ফেলে ক'ব কি আন নালাগে, নিজৰ মাক দেউতাকে দুদিনমান ৰাখি খুৱাব, খুব বেছি এবছৰ 2 বছৰ খোৱাৰ পাছতো কথা শুনাব, গিয়েৰৰ লগত খাব নোৱাৰিলি, গৈছিলি নহয়, কেলৈ খাব নোৱাৰিলি, আমাৰ মাথাত মাৰি খাবলৈ আহিলি। তাৰপিছত সেয়াই আৰু ওচৰ পাজৰ মানুহ কোনো কিছুমান মানে থাকেই নহয়, নবৌ খুৰী আইতা এনেকুৱাবোৰ পুৰণা দিনীয়া মানুহ, সেইটোৱে এৰি দিলে তাৰ কথা ভাবি নাথাকিবি। এই কাৰোবাৰ হেৰিয়া ল'ৰা ছোৱালী থকা মতা মানুহ, কাৰোবাৰ এই মাইকী মৰি যোৱা মতা মানুহ এটা চাই পেলানি ছোৱালীজনী বিয়া দি দিবি বা বিয়া হৈ যাবি। আমাৰ মানুহ আৰু মগজ গম পাইছে, নিজৰ মতে কাপোৰ এযোৰ পিন্ধক, কাহানিবা পিন্ধি পাইছেনে? কাপোৰযোৰ পিন্ধাৰ পাছতো কথা এষাৰ শুনিবলৈ পাইছে। স্বাধীন ক'বলৈ গ'লে ইংৰাজৰ পৰা স্বাধীন পোৱাটো পাইছোঁ, নোপোৱা নহয়, স্বাধীন পালোঁ বাৰু। আৰু নিজৰ মনটোৰ পৰা কাহানিবা নিজৰ মানুহৰ পৰা ওচৰ পাজৰ মানুহৰ পৰা আমি স্বাধীনতা পালোঁনে? কাহানিও নাপালোঁ, পালোঁ জানো? প্ৰধান মানে অইন নহয়, আপুনি কাপোৰ এযোৰ ভাল কাপোৰ এযোৰ পিন্ধিলেও আপোনাৰ চাদৰ মেখেলা বাদ দি মানে ভাল কাপোৰ এযোৰ পিন্ধিছে, সেই কাপোৰযোৰ পিন্ধিলেও আপোনাক কথা ক'ব, এইজনী গিয়েকে এৰিলে নহয়, বা গিয়েকৰ ঘৰত থাকি যি চতহি দেখিছনে, মতাই চাবলৈ যায় নে কি কৰিবলৈ যায় নে কামৰ বাহানালৈহে ওলাই যায়। আৰু মতা ঘৰ মানুহ যদি যি মানুহ মানে বেলেগ হোৱা নাই, থাকি গৈছে নিজৰ সন্মানৰ কথা ভাবি, নিজৰ মানে ল'ৰা ছোৱালীৰ কথা ভাবি, সিহঁত তাৰ জীৱনৰ কথা কি ক'ব? সদায় কথা শুনোৱাই ধুনীয়া, শাকত নিমখ অকণমান বেছি হ'লেও কথা শুনোৱাই সিহঁতৰ ব্ৰেইনটো মানে সিহঁতক পগলা কৰি দিয়ে। কি কৰিব উপায় নাপায়, ল'ৰা ছোৱালী মুখলৈ চাই থাকিব লাগে। কিছুমান এনেকুৱা মতা আছে বাহিৰত ঘূৰি ফুৰিব, মাইকী ঘৰত আছে আৰু মাইকী এজনী আনি থৈছোঁ ঘৰত থাকিব লাগে আছে আৰু কিছুমান মতা মানুহ এনেকুৱা থাকে, এজনী থকাৰ পাছতো আন এজনীক আকৌ ঘৰৰ ভিতৰত সোমোৱাইহি। আৰু যিজন মই আগত কৈছোঁ যে তই আছ নহয়, তই মোৰ ঘৰখনত, তই থাকিলেও থাক, নেথাকিলেও নাই, তই গুচি যা। আৰু যদি মাইকীজনীয়ে নিজৰ মনৰ কথা যদি ক'বলৈ যায়, ক'বলৈ যোৱাৰ পাছত ক'ব কি তই মৰিলেও মৰি যা, আমাৰ একো আপত্তি নাই, তই চিট লাগি মৰ, গাড়ী আগত পৰি মৰ, তই জুই লাগি মৰ, ক'ৰবাত জাপ দি মৰিলেও মৰি যা, আমাৰ একো আপত্তি নাই। যদিও জেল হয়, 3 মাহে কেছ জেল হ'ব, 3 মাহ জেল থাকি পেলাই গুচি আহিম, আকৌ বেলেগ এজনী আনিব পাৰিম, তোতকৈ সুখতহে থাকিব পাৰিম। মাইকী মানুহৰ জীৱন 3 মাহে, মাইকী মানুহৰ জীৱনটো মানে মতা মানুহতকৈ মানে বহুত কম, সিহঁতৰ বাবে 3 মাহে জেল। মাইকী মানুহবোৰ কি মানুহ নহয়, মতা মানুহবোৰহে মানুহ। মাইকী মানুহ মৰি গ'ল, সিহঁতৰ জীৱনৰ মূল্য মাত্ৰ 3 মাহ জেল। আকৌ এজনী আনিব, সেইজনীকো তেনেকৈ তিলকৈ মাৰি পেলানি মাৰি থাকিব। আগৰ দিনৰ বাৰু ক'ব নালাগে, আগৰ দিনৰ মানুহে দেখাকেই মাৰিছিলে, আজিকালি মানুহে দেখাকৈ নামাৰে, একেবাৰে মানুহজনীক মানে মাৰি নেপেলায়, ভিতৰত মাৰি পেলায়, জ্বলাই মাৰে, ভিতৰৰ অন্তৰখন। কিছুমান টেঙৰ কিছুমান বুদ্ধিয়ক মানে মাইকী মানুহ বাৰু ঘৰৰ পৰা ওলাই গুচি যায়, নিজৰ মানে ৰাস্তা বিচাৰি লয়। কিছুমানৰ মাক বাপেকো ভাল থাকে, পৰিস্থিতিবোৰ ভাল থাকে, দুখীয়া শ্ৰেণীৰ মাক বাপেকহেঁতে কেনেকৈ খুৱাব, কি কৰিব, কোনো উপায় নাপাই পেলানি থাকিবলগীয়া হয়। আমি সঁচাকৈ জানো স্বাধীনতা পালোঁ, বাহিৰতো ক'বই নালাগে, বাহিৰতো আমি সন্ধিয়া নোহোৱা আৰু আগতেই ঘৰৰ ভিতৰত সোমাব লাগে মাইকী মানুহ, মতা মানুহ ৰাতি 12টা 1টালৈকে থাকিলেও একো আপত্তি নাই। সন্ধিয়া অকণমান মানে সন্ধিয়া নহয়, দোকানলৈ গ'ল অকণমান দূৰ দোকান বা বজাৰলৈ গ'ল, আহোঁতে অকণমান সন্ধিয়া হ'ল, মানে দেৰি হ'ল, এইজনী সন্ধিয়া পৰত ক'ৰ পৰা আহিলে, কাৰ লগত লিলিমাই কৰি আহিলে, এদিন বা দুদিন কিবা এটা দৰকাৰ ওলাই গ'ল, এইজনী সদায় যায়, কাকনো লগ কৰিবলৈ যায়, আকৌ মতাটোক লগাই পঠিয়ালে, আকৌ মতাটোৱে আহি পেলানি ঘৰত কাজিয়া লগাওক। মাক বাপেকেও মানে কিছুমান মাক বাপেক ভাল থাকে দেই, বেয়া নাথাকে, কিছুমান মানে শাহুৱেক ভাল থাকে, বেয়া বুলি সকলোকে কোৱা নাই, কিছুমান মানে ভাগ বহুতো আছে। কিছুমানে কয় এই এহেঁতৰ জাতটো পগলা, এই এটা ঢং আছে, পগলাৰ ঢং আছে, এই ভাগেও মাজে মাজে উকাই থাকে, এই দে কত মতাই এজনী আনি পেলানি এজনীক খেদিছে, আকৌ এজনী আনিছে, খাই আছে আজিলৈকে একোডাল হোৱা নাই, তই বুলিহে ভয় কৰি আছে। বা বেলেগ এজনী লৈ পেলানি বাহিৰলৈ গুচি যায়গৈ, তোক কোনে কিডাল কৰিব। আমি মাইকী মানুহবোৰ মানে কাঠ পুতলা, যেনেকৈ নচুৱাব তেনেকৈয়ে আমি নাচি আছোঁ। আইন ওলোৱাটো ওলাইছে, আইনেনো কিমাননো কৰিছে, কাৰোবাৰ কাৰণে হৈছে, নোহোৱাও নহয়। আজিলৈ আহিছোঁ, ধন্যবাদ। কিন্তু কথাষাৰ ভাবি চাব দেই, আমি মাইকী মানুহবোৰে স্বাধীনতা পালোঁনে, স্বাধীন হ'লোঁনে নাই হোৱা, সেইটো ভাবিব। মই বাহিৰৰ কথাটো নাই কোৱা, কিন্তু ভিতৰতে আমি স্বাধীন হ'লোঁনে নহ'লোঁ সেইটো আপোনালোকে ভাবি চাব। আজিলৈ আহিছোঁ, কিন্তু কমেণ্ট এটা কৰি থৈ যাব দেই, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।